हेलो फ्रेंड्स की खबर आपनालोকৰ মই আজি আপোনালোকৰ মাজত এটা সৰু মাছৰ ৰেচিপি লৈ আহিছো। আপোনালোকে ভিডিওটো শেষলৈকে চাব। মইনো কি দিও কি কেনেকৈ বনাও সবে বনাব জানে, তথাপি সকলোৰে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ হয়। সেয়ে মইনো কেনেকৈ বনাও আপোনালোকে ভিডিওটো শেষলৈকে চাব। মই শিঙৰা মাছ 250 গ্ৰাম লৈছো। এয়া নিমখ আৰু হালধি গুড়ি সানি এয়া ভালদৰে মাছখিনি সানি ললো। মই তাৰপিছত এয়া কৰাহি বহাই দিছো। কৰাহিটো গৰম হোৱাৰ পিছত এয়া তেল দি ললো। তেলখিনি মই ভালদৰে গৰম কৰি লৈছো, নহলে মাছখিনি ভাঙি যাব। এয়া মাছখিনি বহাই দিলো। মই গোটেই মাছখিনি দি দিম তেলত আৰু মাছখিনি মই ভালদৰে ভাজি লম। এয়া হৈ গ'ল, মাছখিনি মই ভালদৰে ভাজি ললো। তাৰপিছত সেইখিনি তেলতে আকৌ অলপ তেল দি ললো। আঞ্জা পৰিমাণ অনুযায়ী তেলত মই আধা চামুচ জিৰা দি দিলোঁ আৰু 2টা শুকান জলকীয়া দি দিম। তাৰপিছত এয়া মই সৰু সাইজৰ আলু দীঘল দীঘলকৈ কাটি লৈছোঁ। এইখিনি মই এতিয়া তেলত দি দিম। এই আলুখিনি মই 2 মিনিটমান সময় ভাজি ল'ম ভালদৰে। 2 মিনিটমান আলুখিনি ভাজা হোৱাৰ পিছত এয়া মই এটা ডাঙৰ পিঁয়াজ পেষ্ট বনাই লৈছোঁ। এই পিঁয়াজখিনি ইয়াতে দি পিঁয়াজখিনি মই আকৌ ভাজি 1 মিনিটমান সময় এয়া পিঁয়াজখিনি ভাজি ল'লোঁ মই। তাৰপিছত এয়া এটা বিলাহী দি দিছোঁ দীঘল দীঘলকৈ কাটি। বিলাহীখিনি অলপ আৰু আকৌ ভাজি ল'ম। তাৰপিছত ইয়াতে মই নিমখ দি দিছোঁ, সোৱাদ অনুযায়ী নিমখ দিলোঁ। এইখিনি এতিয়া ভালদৰে লৰাই তাৰপিছত ইয়াতে মই এয়া আদা নহৰুৰ পেষ্ট 1 চামুচ দি দিছোঁ। আদা নহৰু মই বেছিকৈ লোৱা নাই, যিহেতু মাছ বেছি নহয়, এয়া আঞ্জাও অলপেই হ'ব। এইখিনি মই এতিয়া ভালদৰে লৰাই ভাজি ল'ম। এইখিনি ভালদৰে ভাজি ল'লোঁ। তাৰপিছত ইয়াতে মই হালধি গুড়ি দি দিলোঁ। তাৰপিছত এয়া ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ 1 চামুচ দি দিলোঁ সৰু চামুচেৰে। এইখিনি এতিয়া ভালদৰে ভাজি তাৰপিছত এয়া মই অলপ পানী দি দিছোঁ, যিহেতু শুকান মছলাৰ গুড়ি দি দিলোঁ সেইবাবে হয়তো জ্বলি যাব পাৰে। সেইকাৰণে মই আধা গিলাচমান পানী দি এয়া গোটেইখিনি মছলা মই এতিয়া ভালদৰে ভাজি পানীখিনি শুকাই যোৱালৈকে। এয়া চাওক, পানীখিনি শুকাই গ'ল। 3-4 মিনিটমান ভাজিলোঁ চাগে। তাৰপিছত পানীখিনি শুকাই গ'ল। এয়া মই সৰিয়হৰ পেষ্ট বনাই লৈছোঁ। 2 চামুচ সৰিয়হ মই পাতাতে পিচি লৈছোঁ, নহ'লে মিক্সাৰত ইমান ভালদৰে গ্ৰাইণ্ড নহয়। এইখিনি মই এতিয়া ওপৰত দি পেলাই 3 মিনিটমান ৰাখি দিম, তেতিয়া তাৰ কেঁচা চেণ্টটো ওলাই যাব। কাৰণ সৰিয়হ ভাজিলে আঞ্জা তিতা হয়, সেইকাৰণে মই পটককৈ ভাজি নিদিওঁ। আৰু এয়া এতিয়া 3 মিনিটমান হোৱাৰ পিছত অলপমান লৰাই চৰাই সোনকালে পানী দি দিম, নহ'লে আঞ্জাখন তিতা হৈ যোৱাৰ ভয় থাকে। এতিয়া পানী দি দিলোঁ লগে লগে। তাৰপিছত আঞ্জাখনত যিমানখিনি পানী লাগে মই গোটেইখিনি পানী দি দিলোঁ। এয়া কেঁচা জলকীয়া কেইটামান থেতেলি দি দিছোঁ আঞ্জাখনত জ্বলা হোৱাৰ বাবে অলপ। এয়া চাওক, আঞ্জাখন উতলি আছে। আঞ্জাখন 5 মিনিটমান উতলিব থাকিব দিম, অলপ পানী শুহিব দিম। লগে লগে মই এতিয়াতে মাছ নিদিওঁ। এয়া অলপ শুহি ল'লে পানীখিনি, তাৰপিছতে মাছ দিছোঁ, নহ'লে মাছখিনি বেছিকৈ সিজি যাব। যিহেতু মই মাছখিনি ভালদৰে ভাজি লৈছোঁ, সেয়া অলপ পানী শুহাৰ পিছতে দিছোঁ। এয়া চাওক, অলপ শুহিছে মাছ আঞ্জাখন। পানী প্ৰায় শুহিয়ে গ'ল, আঞ্জাখন প্ৰায় ৰেডি হ'বৰে হ'ল। বেছিকৈ পানী শুহিবলৈ নিদিওঁ, অলপ জোল ৰাখিম আঞ্জাখনত, কাৰণ বেছি শুহিলে ইমান ভাল নালাগে আঞ্জাখন। এনেকৈ অলপ জোল থাকিলে খাবলৈ ভাল হয়। আঞ্জাখন সঁচাকৈ খাবলৈ বহুত টেষ্টি লাগে এনেকৈ সৰিয়হৰে বনালে। আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে। আৰু যদি মোৰ ৰেচিপিটো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আঞ্জাখন বনাবলৈ একেবাৰে সহজ, বেছি টাইমো নালাগে, এনে খাবলৈও বহুত টেষ্টি হয়। তে ৰেচিপিটো চাই কেনে পালে এটা লাইক কৰি দিব। তে আজিলৈ আহোঁ, বাই।